Hey guys, welcome back to my YouTube channel Ladies Gallery. বহুত দিনৰ মূৰত vlog লৈ আহিছো আৰু আজি ৰুমৰ পৰা আমাৰ গেষ্ট আছে আজি মানস আৰু এমবিসি কাছা ধুইল আৰু একজন আছে বাহিৰত আমাৰ ভাত চাত ৰেডি আছে আৰু সোনকালে কৰা কাৰণটো হৈছে আজি আমি ৰৈ বিনালে চাব গৈ আছো 10টা বজাত আছে 10টা কৈ দিয়া 10টা বজাত আছে আমাৰ সেন্ট্ৰেল মলত বঢ়িয়া এতিয়া আমি ইয়াতে বেছি দেৰি নকৰো আমাৰ যেটো আবেগ আছে জুবিনদাৰ প্ৰতি অসমীয়া সিনেমাৰ প্ৰতি আৰু হেতু এয়া মিস্টাৰ চৌধুৰী আজি মাংসৰ পইচাটো ইয়ে দিছে কেনেকুৱা লাগিছে তোমাৰ আমাৰ ৰুমত আহি কেনেকুৱা লাগিছে মজা একদম ধুনীয়া এয়া আমি গেষ্টসকলক আমি সন্তুষ্ট কৰি আছো এতিয়া আৰু দালি ভাত নহয় আছে আৰু এইফালে আছে মাংস বেছি দেৰি দীঘলীয়া নকৰো মানে ব্লগটো পাঠা মাংস খাই কিনে দালি ভাতৰ কথা কৈছি পাঠা মাংসতে দে সেই পাঠা মাংসৰ দালি ভাত দেখোচোন কেৰা এতে দালি ভাত কেৰা পাঠা মাংস জয় দে দেখো তো কেৰা এতে দালি ভাত দি আমাৰ গেষ্টে আপত্তি হৈছে কিবা কবা নেকি নো কমেন্ট নাকি নাই নো কমেন্ট গেষ্টক সন্তুষ্ট কৰাই আমাৰ দায়িত্ব আৰু ৰেডি মিস্টাৰ উজিৰ ইয়া সকলে ৰেডি হৈ আছে ইফালে আৰু আমাৰ জুবিনদাৰ কাৰণে এখন জিবে লৈ আহিছে এখন মেইন বস্তু জয় জুবিনদা এইখন জয় জুবিনদা চাব লাগে বাস এই ঘড়ি চৰি মাৰি ফৰ্মেল মাৰি একদম মই হাফ পেন্ট পিন্ধি যাম বুলি ভাবিছো একদম হাফ পেন্ট পিন্ধি যাম বুলি ভাবিছিলো ওকে বলা এতিয়া যাই থাকো এতিয়া চিনেমা চাবলৈ যাওঁ এতিয়া যাত্ৰা আৰম্ভ বুলি ক'ব পাৰি তো চলো গাইজ বিনয় চলো অংকুৰ বাইক লগ পাই গলো অংকুৰ বাইক লৈ আহিছো আমাৰ লগত কি লাজ কৰে বাকী কেইটা আহি গৈছে জয় জুবিনদা বলা এতিয়া সকলোৱে হেল্ল' এয়া পাই গলো আমি এতিয়া কেনে ভাইটি অনুভৱ কেনে দাদা একদম শেষবাৰৰ কাৰণে জুবিনদাক হয়তো স্ক্ৰীণত দেখিম লাষ্টবাৰৰ কাৰণে এয়া গৈ আছো দেখাব আপোনালোকেও এইফালে ফটো উঠি আছে চৌধুৰী আৰু আমি ফটো উঠাৰ আগত চেণ্ডেলবিলাক খুলি থৈ দিছো এইটো আমাৰ জুবিনদাৰ প্ৰতি শ্ৰদ্ধা সন্মান এইফালে আৰু মিনময় ফটো উঠি আছে দিয়া দিয়া উঠা উঠা ৰখি আছে খুলি দিছে এইফালে দেখাই নাই সিহঁতক সেইটো দেখাব নোৱাৰিম ইয়াতে বেলেগ ট্ৰেইলাৰ চলি আছে ধনুষৰ চিনেমাখনৰ অলপ পিছত ষ্টাৰ্ট হ'ব তাৰপিছত কেনেকুৱা লাগে জনাই আছো এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিম নে তই ঠিকে আছ নে একো নহয় এতিয়ালৈ কেনে মানে ইণ্টাৰভেল আমাৰ অলপ ওলাই আহিছোঁ এতিয়ালৈ ঠিকেই আছে বাকী কেনে লাগিল কোৱা বঢ়িয়া বঢ়িয়া এতিয়ালৈ একদম আৰু মোৰ লগত 3টা ল'ৰা এটা ছোৱালী 2টা ল'ৰা সিহঁতকো দেখা পাইছো আমাৰ ৰামদেৱৰ পাপু প্ৰিয়ম আছে ভাল লাগিল দেখা পাই চবৰে এক্টিং ভাল আৰু অসমীয়া চিনেমাৰ মানে বহুত উন্নত হৈছে মোৰ বহুত ভাল লাগিছে আৰু গ্ৰাফিক্স চাফিক্স একদম কালাৰ চালাৰ সাংঘাতিক জুবিনদা নাই কাৰণে যদিও দুখ লাগি আছে কিন্তু মাজে মাজে হাঁহি কমেডি আছে মানে দুখৰ নহয় চিনেমাখন কিন্তু জুবিনদা নাই কাৰণে দুখ এতিয়া হাফ টাইম পিছততো আমি গম পাম বাৰু কেনেকুৱা ভাল লাগিছে আৰু লগৰবিলাকক দেখিলে চবতকৈ বেছি ভাল লাগে ডাইলগবিলাক ধুনীয়া সাংঘাতিক ভাল লাগে আৰু আহিব পাৰে চবে আহিব এতিয়া আমি চাই লওঁ নেকি লাষ্টত
চিনেমা শেষ চবেই আৰু দুখত একদম এইফালে অংকুৰো দুখত একদম মৌনতা আৰু কিবা ক'বা নেকি কিবা ক'বা মই কৈ দিওঁ যোৱা মানে ঠিকে আছে ভালে লাগিল চিনেমা হিচাপত বঢ়িয়া আৰু জুবিন দা নোহোৱাই আমাৰ দুখ লাগিছে চবৰে কিন্তু চিনেমাখন চাই মানে সেই কান্দিব লগা নাই কিন্তু কিছুমান ডাইলগ মানে যিবোৰ জুবিন দাক কৈছিল মানে ইণ্টাৰভিউত তেনেকুৱাই কিছুমান কৈছে আৰু সেইকাৰণে চবৰে বেয়া লাগিছে একদম মৌনতা চাৰিওফালে কিবা ক'বা নেকি তুমি লাষ্ট টাইম কিবা ক'বা এতিয়া আৰু ভ্লগ বনাই নাথাকোঁ ইয়াতে সামৰণি মাৰোঁ ভাল চিনেমা এখন চালোঁ চববিলাক ভাল লাগিছে এডিট ভাল লাগিছে এডিটৰ ব্লাৰৰ এটা প্ৰব্লেম পাইছোঁ মই এই শেখৰক এটা শ্বটত শেখৰ আহি গৈছে মানে ব্লাৰ কৰাৰ অকণমান প্ৰব্লেম হৈছে এই জাষ্ট 1 ছেকেণ্ডৰো কম সেইটোত গম পায় বাকী কিন্তু গম নাপায় আৰু চব কাটি দিছে ভাল লাগিছে তাত বাকী গ্ৰাফিক্স ধুনীয়া আৰু শ্বটবিলাক ভাল হৈছে ধুনীয়া ধুনীয়া শ্বট কিছুমান এক্টিং আমি নোকোৱাকৈও দেখুৱাব পাৰোঁ মানুহক সেই এক্টিংবিলাক ইয়াতে মানে ডাইৰেক্ট শ্বট কিছুমান এইবিলাক বঢ়িয়া বঢ়িয়া একদম মানে আৰু ফাষ্ট হৈছে এটা বস্তু মোৰ সেইটো অলপ হেৰি লাগিছে অলপ বেছি ফাষ্ট হৈছে দুখৰ চিনকেইটা অকণমান বেছি ফাষ্ট হৈছে আৰু যদি অকণমান শ্ল' হ'লে দুখটো মানে আৰু ৰিলেট কৰিব পাৰিলোঁ হয় আমি সেইটো ভাল লাগিছে শুভৰাত্ৰি এতিয়া টাইমটো কেতিয়া বাজিল এটাই বাজিল আৰু এতিয়া সামৰণি মাৰিছোঁ থেংক ইউ